উৰাবাতৰিত বিভ্ৰান্ত মিছামাৰী ৰাইজে আটক কৰিলে আৰক্ষীক শূন্যলৈ গুলীচালনা কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পলায়ন উৰাবাতৰিত বিভ্ৰান্ত মিছামাৰীৰ ভেৰভেৰী ৰাইজে সোমবাৰে নৈশ পহৰাৰ সময়ত আটক কৰিলে টহলদাৰী আৰক্ষী বাহন আৰক্ষীৰ বাহনত নাছিল নম্বৰ প্লেট সেইবাবে চাৰিজনী আৰক্ষীৰ দলটোৰ ওপৰত সন্দেহ হল ৰাইজৰ ৰাইজে বিচাৰিলে আৰক্ষীৰ পৰিচয় পত্ৰ কিন্তু পৰিচয় পত্ৰ দেখুৱাব নোৱাৰিলে এজনো আৰক্ষীয়ে লগে লগে গাড়ী চালকসহ চাৰিজনীয়া দলটোৰ ওপৰত সন্দেহ বাঢ়িল ৰাইজৰ আৰক্ষীৰ দলটোত থকা মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তিনি কনিষ্টবলৰ সৈতে কথাৰ কটাকটিত লিপ্ত হল ৰাইজ তেতিয়া নিশা 11 বাজিছে দুই দলৰ উত্তপ্ত বাদ বিতণ্ডা শুনি ঘটনাস্থলীত মানুহৰ উপস্থিতি বাঢ়ি যোৱাৰ লগে লগেই বাঢ়ি গল উত্তেজনা তাৰ মাজতে মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যাম তেৰঙে উত্তেজিত ৰাইজৰ কাষৰ পৰা আঁতৰি গৈ গুলীচালনা কৰিলে শূন্যলৈ দুই যাই গুলীচালনা কৰাৰ পাছতেই আৰক্ষীৰ পোছাক খুলি ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তো পুলিচে আহি মাতিলে মানে কোন হয় ইফালে মাতামাতি কৰিলে যে আহি সিহঁতে ক'লে আমি আহিছো নহয় আমি তদন্ত ল'ম সকলোৱে সুধাসুধি কৰোতে গাড়ীখন আনি এইখিতে থিয় কৰিলে চবে চালে যে গাড়ীখনৰ নাম্বাৰ প্লেটো নাই যিকোনো মানুহ এজনে বৰ্দি পিন্ধি গুচি আহিব পাৰে না ছাৰ হাতত কোনো ধৰণৰ আইডেণ্টিটি দেখা নগ'ল ঠিক তেনে সময়তে তেওঁ এই পুল মানত গৈ তেখেতে ব্লেংক ফায়াৰ কৰিব ধৰিলে পুলিচে উত্তেজিত ৰাইজৰ কাষৰ পৰা পলায়ন কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ফোনযোগে ঘটনাৰ বিষয়ে অৱগত কৰিলে উচ্চপদস্থ আৰক্ষী বিষয়াক তাৰ আধা ঘণ্টাৰ পাছতেই দলে বলে আৰক্ষীৰ এটা বৃহৎ দলে উদ্ধাৰ কৰিলে তিনিজন আৰক্ষী কনিষ্টবলক তেওঁ ইফালে যি চাট তাত খুলি তেখেতে পেলাই থৈ তেনেকৈ পলাবলৈ ধৰিলে 1 ঘণ্টামান হ'ল লগে লগে SP ছাৰ আহিল গোটেই মানুহ মানে ইয়াতে জমাই হৈ আছিল নাই আমি কোনো ধৰণৰ আবদ্ধ কৰা নাই পুলিচে নিজে আহিছে আমি সেই মানুহকে মানে সুপাকাৰজনক ধৰিম বুলিহে আমি গোটেই ৰাইজে মানে ঘেৰাও হৈছিল মানে তেওঁলোকে ফোন কৰিছে চাগে আমি কিন্তু কাকো ফোন কৰা নাই তো পুলিচজনে নিজে মানে ব্লেংক ফায়াৰ কৰি পলাইছে তেখেতে মঙলবাৰে পুৱাই ভেৰভেৰী ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলে উদ্ধাৰ কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পোছাকৰ লগতে দুই যাই গুলী এই ঘটনাৰ পাছতেই ব্যস্ত হৈ পৰিল শোণিতপুৰ আৰক্ষী মিছামাৰীত উচ্চস্তৰীয় বৈঠকত বহিল আৰক্ষী আইন হাতত তুলি লোৱা সকলো লোককে কঠোৰ হাতেৰে দমন কৰাৰ ভাষ্য দিলে আৰক্ষীয়ে যদি কোনোবাই আইন হাতত তুলি লৈছে আমাৰ পুলিচৰ মানুহকে যদি অপদস্থ কৰিছে বা তেওঁলোকক সহায় সহযোগিতা কৰা নাই তেওঁলোকৰ ভালৰ কাৰণে তাৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰ শাস্তি ভাৰতে উৰাবাতৰিত বিভ্ৰান্ত ৰাইজে আৰক্ষীৰ ওপৰতো বিশ্বাস হেৰুওৱা ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিলে শোণিতপুৰৰ উপায়ুক্তই ৰাইজটো মানে কোনোবাই এনেকুৱা এটা এক্সাইটেড কৰি দিছে বা তেওঁলোকক মানে এটা মানসিকভাৱে তেওঁলোকক মানে ইমানেই এটা উত্ৰাৱল কৰি দিছে যে তেওঁলোকে পুলিচকো বিশ্বাস কৰা মানে ধৈৰ্য সহ্য হেৰাই গৈছে তেনেকুৱা ধৰণৰ হৈছে কিছু কিছু জেগাত তো আমি সেইকাৰণে আহিছো আমি লাহে লাহে এইবিলাক দূৰ কৰিব লাগিব ৰাইজক আজি বুজাইছো ৰাইজে বুজি পাইছে সোমবাৰে নিশা শোণিতপুৰৰ মিছামাৰীত সংঘটিত ঘটনাই চৰম অস্বস্তিত পেলালে অসম আৰক্ষীক এনে অৱস্থাত প্ৰশ্ন হয় য'ত আৰক্ষীৰে নিৰাপত্তা নাই তাত নিৰাপত্তা ক'ত সৰ্বসাধাৰণৰ মিছামাৰীৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট